নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক স্বাগতম জনাইছোঁ বিজেপি আছামৰ জিকে শিতানলৈ। বন্ধু বান্ধৱীসকল, এই ভিডিঅ'টোত আপোনালোকক 5টা প্ৰশ্নৰ উত্তৰ আগবঢ়াইছোঁ। প্ৰত্যেকটো উত্তৰ দিবলৈ আপোনালোকৰ হাতত থাকিব 5 ছেকেণ্ডকৈ সময়। উত্তৰ দিবলৈ যদি 5 ছেকেণ্ডকৈ সময় অধিক প্ৰয়োজন হয় তেন্তে ভিডিঅ'টো পজ কৰি ল'ব। এতিয়া আহকচোন প্ৰশ্ন উত্তৰ শিতানলৈ আগবাঢ়োঁ। যোৱাবাৰৰ প্ৰশ্ন আছিল, দাদা চাহেব ফাল্কে বঁটা বিজয়ী অসমৰ ব্যক্তিগৰাকী কোন? শুদ্ধ উত্তৰটো হৈছে ডক্টৰ ভূপেন হাজৰিকা। হয় বন্ধুসকল, 1992 চনত ডক্টৰ ভূপেন হাজৰিকাই দাদা চাহেব ফাল্কে বঁটা পাইছিল। প্ৰথম 10গৰাকী শুদ্ধ উত্তৰ দিওঁতাসকলৰ নামবোৰ হ'ল এনেধৰণৰ। 1 নম্বৰতে আছে লীনা হাজৰিকা, 2 নম্বৰতে আছে ৱৰ্ল্ড অফ জিঅ'গ্ৰাফী, 3 নম্বৰতে আছে প্ৰিয়ংকা শৰ্মা, 4 নম্বৰতে আছে পৰিস্মিতা ভূঞা, 5 নম্বৰতে আছে অংকুৰ হাজৰিকা, 6 নম্বৰতে আছে মণিকা ৰাজখোৱা, 7 নম্বৰতে আছে ৰিতুল বৰুৱা, 8 নম্বৰতে আছে বিশ্বজ্যোতি ৰাজখোৱা, 9 নম্বৰতে আছে এডুকেশ্যন মিক্সাৰ আৰু 10 নম্বৰজন হৈছে জিজ্ঞাস গিলেৰি। প্ৰথম 10গৰাকী শুদ্ধ উত্তৰ দিওঁতাসকলক আন্তৰিক অভিনন্দন জনোৱাৰ লগতে ভৱিষ্যত উজ্জ্বল কামনা কৰিলোঁ আৰু যিসকল লোকে অংশগ্ৰহণ কৰিলে তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিলোঁ। এতিয়া আহকচোন আজিৰ খণ্ডলৈ আগবাঢ়োঁ। 1 নম্বৰ প্ৰশ্নটো হৈছে, কোনটো প্ৰাণী মতাৰ পৰা মাইকীলৈ পৰিৱৰ্তন হ'ব পাৰে? উত্তৰটো হৈছে অক্টোপাছ। হয় বন্ধুসকল, অক্টোপাছ মতাৰ পৰা মাইকীলৈ পৰিৱৰ্তন হ'ব পাৰে। 2 নম্বৰ প্ৰশ্নটো হৈছে, কি বস্তু ৰ'দত শুকুৱাব নোৱাৰি? উত্তৰটো হৈছে ঘাম। 3 নম্বৰৰ প্ৰশ্নটো হৈছে, ভাৰতত 25 পইচা কেতিয়া বন্ধ হৈছিল? উত্তৰটো হৈছে 2005 চনত। হয় বন্ধু বান্ধৱীসকল, ভাৰতত 25 পইচা 2005 চনত বন্ধ কৰা হৈছিল। 4 নম্বৰ প্ৰশ্নটো হৈছে, কোনখন দেশত বেছি ইণ্টাৰনেট ব্যৱহাৰ কৰা হয়? উত্তৰটো হৈছে চীনত। 5 নম্বৰ অৰ্থাৎ অন্তিম প্ৰশ্নটো হৈছে, 18 বছৰ বয়স হোৱাৰ লগে লগে ল'ৰা ছোৱালীয়ে কি দিবলৈ যোগ্য হয়? উত্তৰটো হৈছে নিৰ্বাচনৰ ভোট। এইটো প্ৰশ্ন আপোনালোকৰ বাবে। অসমৰ প্ৰথম চাহ খেতিয়ক কোন? উত্তৰটো কমেণ্ট কৰি জনাব নাপাহৰিব। প্ৰথম 10গৰাকী শুদ্ধ উত্তৰ দিওঁতাসকলৰ নামসমূহ পৰৱৰ্তী সময়ত ঘোষণা কৰা হ'ব। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। ভিডিঅ'টো কেনে লাগিল জনাব আৰু আপোনালোকৰ বন্ধুসকলৰ মাজত শ্বেয়াৰ কৰিব নাপাহৰিব। আজিলৈ আহোঁ, ধন্যবাদ। জয় আই অসম।